হে এভৰিৱান, নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চোৱা, এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন হৈছে, মোলৈ ইমেইলে আহি আছে, ইমেইলৰ ওপৰত ইমেইল, যে দাদা কি বিচৰা, কেঞ্চেল হোৱাটো বিচৰা নে হ'ব লাগে নে তোমাৰ মতে কি লাগে? মোৰ মতে মই কৈয়ে আছোঁ, মোৰ মতে কেঞ্চেল হ'ব লাগে। তোমালোকে কি বিচৰা মই সুধি আছোঁ। এতিয়া চোৱা, সেইটোতো বাদ দিছোঁ, মই বিচাৰিছোঁ কেঞ্চেল হওক, কাৰণ ষ্টুডেণ্টখিনি লেট হৈ গৈ আছে। তেওঁলোকে 11 কেতিয়া ষ্টাৰ্ট কৰিব? 11ৰ ছমাহ সময় পঢ়িবলৈ আনকালে লেখৰ এটা পায়। তোমালোকৰতো তাতকৈও কম, 1 বছৰত কমপ্লিট নোহোৱা এটা কোৰ্চ, বহুত ডাঙৰ কোৰ্চ। তোমালোকে 10ৰ কোৰ্চটোৰ লগত পাত্তাই নোপোৱা। তোমালোকে তেনেকুৱা কোৰ্চ আজিলৈকে পোৱাই নাই। যেতিয়া 10ৰ পৰা যেতিয়া পটককৈ 11ত উঠি দিয়া হয়, 2মাহমানটো 11ৰ লগত ফিট হওঁতেই লাগি যায়, কাৰণ তুমি পটককৈ ইমান ডাঙৰ এটা কোৰ্চ পাই যাবা। তাৰ পিছৰ সময়খিনি হয়গৈহে, কিন্তু তোমালোকৰ তাতকৈও কমিব। 11ত একেবাৰে কম পঢ়িবলৈ পাবা। 12ত আৰু কি হয়, 12 বছৰটো তাৰপিছত গৈ JEE দিবা, মানে NEET দিবা, ৰিজাল্ট বেয়া হ'ব। সেইটোৱে কথা, যিমান টাইম পাব লাগে মানুহে সেইটো খোৱাই নাই। সেইটো কাৰণে সোনকালে এটা ডিচিশ্যন দি দিয়ক। সেইটোতো হৈ গ'ল। এতিয়া অনলাইন পাঠ্যক্ৰম গোটেই বৰ্ডৰ আণ্ডাৰত চব কলেজে অনলাইন ক্লাছ কৰি আছে। প্ৰাইভেট কলেজৰ কথা বাদ দিছোঁ, গভৰ্ণমেণ্ট কলেজে কৰি আছে, আমাৰ কলেজত কৰি আছে। কিন্তু আমাৰ লগৰ 90টা ষ্টুডেণ্ট আছে, তাৰ ভিতৰত 15টা নে 14টাৰ হাতত মোবাইল নাই ঘৰত। সিহঁতি অনলাইন ক্লাছ কৰিব পৰা নাই, গাঁৱত থাকে, নেটৱৰ্কৰ প্ৰব্লেম বা মোবাইল নাই, ঘৰৰ পৰা কিনি দিব পৰা নাই। তেওঁলোকে এতিয়া ক্লাছ কৰিব পৰা নাই। মোক কৈছে যে তই জনাবি, আমাৰ কোৰ্চ পূৰা গৈ আছে, কিন্তু সিহঁতি থাকি গৈছে। সেইটো কাৰণে চৰকাৰে সেইটো ব্যৱস্থা কৰিব লাগে যে এনেকুৱা ল'ৰা ছোৱালীও আছে যি অনলাইনো ক্লাছ হৈ আছে, সেয়া কৰিব পৰা নাই, সেইবোৰো চাব লাগে। সেইটোৱে বিচাৰিছোঁ। সেইটো বাৰু মই সৰুকৈ কৈ থ'লোঁ মোৰ টপিকটো। কিন্তু আজি তোমালোকৰ টপিক SSLC কেঞ্চেল। বহুতে কৈ আছে চাকৰি ক্ষেত্ৰত প্ৰব্লেম হ'ব। চোৱা, SSLC চাৰ্টিফিকেটখন মই যিমান দূৰ দেখিছোঁ, মোৰ দাদা বাইদেউহঁতে যিমান কৈছে, মানে মই যিমান চিনি পাওঁ, চবৰ মতে SSLC যিখন চাৰ্টিফিকেট, সেইখন মেট্ৰিকৰ পিছত এখন ভাল কলেজত বা যিকোনো কলেজ এখনত এডমিশ্যন লোৱাৰ কাৰণেহে কামত আহে। তোমাৰ SSLC চাৰ্টিফিকেট, SSLC যিমান যি হয়, তোমাৰ একো লাভ নাই। HSৰখন অলপ হেৰি কৰে, কিন্তু SSLCখন ইমানে পিছত হয়। এনেই সুধিব SSLCত কিমান পাইছিলা মাৰ্কশ্বিটখন, কিন্তু সেইখন যে নহ'লেই তেনেকুৱা বুলি নহয়। SSLC যে পাছ কৰিব লাগে, মুঠতে তুমি 10লৈকে অকল পঢ়া হ'ব নালাগে, 10 পাছ হ'ব লাগে। সেইটোৱে মেইন। সেইটোতো হৈ গ'ল। এতিয়া HSৰ কথা কৈছে, মই বহুতৰ কথা HSৰ কথা নাই, মই HSৰ সমান যোগ্য হোৱা নাই, কিন্তু তথাপিও বিচাৰিছোঁ CBSE যি কৰে সেইটোৱে কৰা উচিত। কাৰণ CBSE ষ্টুডেণ্টখিনিৰ লগতেতো তোমালোকৰ কম্পিটিশ্যন হ'ব পিছত। JEE ক্ষেত্ৰতে চোৱা, বাকী যিহৰ ক্ষেত্ৰতে চব CBSEৰ লগতে মানে কম্পিটিশ্যন হ'ব। যদি সিহঁতে কেঞ্চেল কৰিব পাৰে, তেতিয়া আমাৰ অসম বৰ্ডেও কেঞ্চেল কৰি দিয়াটো উচিত। কাৰণ একেখন ইউনিভাৰ্চিটিলৈকে CBSE ল'ৰা এটাও যাব, ক্লাছ আমাৰ অসম বৰ্ডৰ ল'ৰা এটা যাব, সি ডাইৰেক্ট পাছ কৰি যাব, পৰীক্ষা দি যাব, কিন্তু ভেলুটোতো একেটাই হ'ব, সিওতো একেটা ডিগ্ৰী ল'বগৈ। সেইটো কাৰণে তেওঁলোকৰ হিচাপত গুচি যোৱাই ঠিক আছে। কিন্তু অসম বৰ্ডে আকৌ কৈ দিছে নহয়, তেওঁলোকৰ 25 তাৰিখলৈকে ডেট কেলৈ দিছে? 25 তাৰিখৰ ভিতৰত CBSEৰ এটা ফাইনেল ডিচিশ্যন ওলাব। সেই ডিচিশ্যনটো চাই হয়তো সেইটোৱে কৰিব বৰ্ডে 12ৰ ক্ষেত্ৰত, নহ'বা তাৰ হিচাপত এটা মানে যেনেকৈ মিলাই কৰি যে 12 CBSEৰ মানে ডিচিশ্যনটো চাব, আমাৰ অসমৰ বৰ্ডেও চিন্তা কৰিব, তাৰপিছত এটা ফাইনেল ডিচিশ্যন দিব। কিন্তু তথাপিও HSৰ ক্ষেত্ৰত যদি CBSE কেঞ্চেল হয়, তেতিয়াহ'লে HSৰ ক্ষেত্ৰত অলপ হ'লেও চান্স আছে কেঞ্চেল হোৱাৰ। সেইটোতো হৈ গ'ল। এতিয়া HSৰটো ফাইনেল হৈ যাব, CBSEৰ সেইটো দিলেই তেওঁলোকৰ এটা ফাইনেল ডিচিশ্যন হৈ যাব। কিন্তু আমাৰ ক্লাছ 10ৰখিনি কি হ'ব? CBSE ক্লাছ 10 আৰু বহুতে কৈ আছে CBSE কেঞ্চেল হ'লে HS কেঞ্চেল হ'ব। চোৱা, CBSE ক্লাছ 10 কেঞ্চেল হৈছিলে, মেট্ৰিক কেঞ্চেল কৰিলে, নাই কৰা নহয় এতিয়ালৈকে। সেইটো কাৰণে আশা নকৰিবা, পঢ়ি থাকা। তোমালোকক বৰ্ডে পাগল কৰি দিব। সেইটো কাৰণে পঢ়ি থকাটো 1 নম্বৰ। আমাৰ বৰ্ডে আমাক পাগল কৰি দিছে, মেইন কথা। সেইটো কাৰণে তোমালোকে পঢ়ি থাকা। SSLC বিচাৰিছোঁ কেঞ্চেল হোৱাটো। এতিয়া SSLCৰ কেঞ্চেল কৰিলে পাছ কেনেকৈ কৰাব? বহুতে সেইটোৱে বিচাৰিছে, পাছ কি হিচাপত কৰাব পাৰিব? ডাইৰেক্ট পাছ কৰি দিয়াতকৈ এটা কাম কৰক, আগৰ ৰিজাল্টবোৰ, মানে যিমান ৰিজাল্ট আছিলে গোটেইখিনিৰ ভিত্তিত, কাৰণ আগৰ বছৰটো তোমালোকে এনেই পাছ কৰি অহা নাই। ক্লাছ 9, 8 প্ৰি ফাইনেল, প্ৰি টেষ্টত যিমান আছে, তোমালোকেতো তোমাক আহি লিখি দিয়া নাই, শিকাই দিয়া নাই। তোমালোকে নিজৰ ব্ৰেইনেদিয়ে পঢ়ি পৰীক্ষা দিছা। ক্লাছ 9তে হওক, কি পৰীক্ষা দিছা নিজে পঢ়ি। সেই ৰিজাল্টখিনি আমাৰ মেট্ৰিকটো কেলৈ লয়, পৰীক্ষাটো কেলৈ লয়? যে ষ্টুডেণ্টে আমি কিমান, আমাৰ ব্ৰেইনৰ হেৰিটো কিমান, আমি কিমান শিকিব পাৰিছোঁ, বস্তুবোৰ কিমান বুজিব পাৰিছোঁ, সেইখিনিতো গোটেই সি ক্লাছ 9, 10তো কৰি আহিছে। গতিকে সেই গোটেই ৰিজাল্টখিনি চাই পেলাই তাক পাছ কৰিব লাগে। সেইটো হিচাপত চাইও কৰি দিব পাৰিব পাছ।
সেইটো মোৰ মতে আৰু নহবা কি কৰক আৰু উপায়টো নাই তেতিয়া অনলাইন মাধ্যম বহুতে বিচাৰি আছে কিন্তু অনলাইন বহুতৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় মই যেনেকৈ ক'লোঁ আমাৰ ঘৰৰ ওচৰত কেইটামান আছে সিহঁতি মোৰ মানে কিবা কিবি অনলাইনত হেৰি কৰিব লগা হ'লে আমাৰ ঘৰলৈ আহে কিন্তু তেনেকুৱাও ষ্টুডেণ্ট আছে সেইটো কাৰণে চাই ল'ব লাগে অনলাইনো ঘপককৈ কৰি দিব নালাগে কিন্তু বেষ্ট হ'ব এতিয়াৰ যিটো পৰিস্থিতি কৰোণা বাঢ়ি গৈ আছে কেঞ্চেল হোৱাটো বহুতে কৈছে কেঞ্চেল কি কাৰণে হ'ব কৰোণা পৰিস্থিতি হাম কাটিলে এতিয়া চোৱা কৰোণা হৈ আছে কিমান লাখ ষ্টুডেণ্টৰো কৰোণা হৈছে সিহঁতি যিখিনিয়ে কৰোণা হৈছে সিহঁতি পৰীক্ষা দিবলৈ কেনেকৈ যাব যেতিয়া পৰীক্ষা বোলে হৈ গ'ল আৰু 15 দিনৰ পিছত পৰীক্ষা সেইকেইদিনতে বোলে হাজাৰ ল'ৰা ছোৱালী কৰোণা হৈ আছে ঘৰত কৰোণা ওলাইছে গাঁৱত কণ্টেইনমেণ্ট জ'ন দিছে সিহঁতি পৰীক্ষা দিবলৈ কেনেকৈ যাব সেইটো কাৰণে এটা সঠিক ডিচিশ্যন দিব লাগে কৰোণাটোতো হৈ আছে গোটেই বছৰটো যোৱাবাৰ হৈ আছিলে তেনেকৈ পৰীক্ষাৰ সময়তো বহুত ল'ৰা ছোৱালী হৈ থাকিব সিহঁতি পৰীক্ষা দিবলৈ যাব নোৱাৰিব 2 নম্বৰতে এইবাৰ যদি বোৰ্ডে পৰীক্ষাও পাতে এইবাৰ চাবা যিকেইটাই অকল ধ্যানত পঢ়ি আছিলে তেওঁলোকৰ বাবে আধাখিনি ষ্টুডেণ্টৰে এতিয়া এটা পজিটিভ মাইণ্ড হৈ থকা নাই তেওঁলোকে আজি ভাবিছে পৰীক্ষা পঢ়ি থাকোঁতে তোমালোকৰ হয়তো কমেণ্ট কৰি জনাবা এনেকুৱা হৈছে নে তোমালোকে পঢ়ি আছা মানে কনচেনট্ৰেট কৰি পেলানি ফুল তাৰপিছত পটককৈ ব্ৰেইনলৈ আহিছে পৰীক্ষাটো কেঞ্চেল হ'ব নি বাৰু সেই ভাৱটো যেতিয়া আহিলে দিনটোৰ কাৰণে তোমাৰ গ'ল দিনটোৰ কাৰণে তোমাৰ কনচেনট্ৰেশ্যন আকৌ ঘূৰি নাহে আৰু তোমাৰ সেইটো মানে ধান্দাতে গুচি গ'লা নিউজ চাই গ'লা আকৌ ছেকেণ্ড দিনাখন বহিলা ভাবিলা পৰীক্ষা 3টা ছাবজেক্টতে আকৌ পাতি দিব নি তেনেকুৱা এটা পৰিস্থিতি হৈছে কাৰো কনচেনট্ৰেট SSLC আগত যিটো একদম ভয় থাকে এটা কাৰো সেইটো নাই কি পৰীক্ষা একদম তোমালোকে এতিয়া বিহু আগলৈকেতো তোমালোকে পৰীক্ষা হ'ব বুলিয়ে পূৰা পঢ়ি আছিলে বিহু পাছতহে যাহাই নিউজটো ওলালে আৰু তাৰপিছত গৈয়ে আছে এতিয়া তাৰ আগলৈকেতো তোমালোকে পৰীক্ষা দিবলৈকে পঢ়িছিলা বহুতে কৈছে তোমাৰ যাৰ কমপ্লিট নাই হোৱা সি কেঞ্চেল হ'বলৈ কৈছে যাৰ ভয় আছে পৰীক্ষা ফেইল কৰিব বুলি সিটো পৰীক্ষা হোৱা হাতনো দিলেইহেঁতেন এতিয়া খেলি মেলিৰ কাৰণেহে আমিতো নিদিওঁ বুলি কোনেও কোৱা নাই সেইটো কাৰণে পৰিস্থিতি চাই লওক কাৰণ কৰোণা হোৱা যিখিনি হৈ আছে কৰোণা সিহঁতি পৰীক্ষা দিবলৈ যাব নোৱাৰিব সেইটো যাতে চাই চিতিহে মানে ডিচিশ্যন এটা দিয়ে সেইটোৱে বিচাৰিছোঁ আৰু মোৰ ফালৰ পৰা মইতো বিচাৰি আছোঁ কেঞ্চেল কৰক এজ এ ষ্টুডেণ্ট মোৰ যিখিনি চিনাকি ষ্টুডেণ্ট আছে সিহঁতেও কৈছে কেঞ্চেল কৰি দিলে ভাল হ'ব নেকি বহুতৰ ঘৰত ক'ভিড পজিটিভ ওলাইছে মোৰ ভিডিঅ'টো কৈছে বহুতৰ ঘৰত ক'ভিড পজিটিভ পঢ়াৰ পৰিস্থিতি এটা নাই ঘৰৰ মানে কণ্টেইনমেণ্ট জ'ন হিচাপে আছে আৰু মই কালিও কৈছোঁ এজন ল'ৰাই কৈছে আৰু বহুতকেইটাই ক'লে যে সিহঁতৰ জেগাত কণ্টেইনমেণ্ট জ'ন দিছে বাহিৰলৈ যাব পৰা নাই কিন্তু বহীৰ দৰকাৰ হৈছে কপিৰ দৰকাৰ হৈছে কলম দৰকাৰ হৈছে প্ৰেক্টিছ কৰি এজ এ ষ্টুডেণ্টটো সেইবোৰ মেটেৰিয়েল লাগিবই সিহঁতৰ সেইবোৰ দৰকাৰ হৈছে সেয়া কৰিব পৰা নাই সেইবোৰ ষ্টপ হৈ আছে অকল কিতাপকেইখনকে চাই থকা হৈছে সেইটো কাৰণে এই পৰিস্থিতিটো বহুত বেয়া হৈছে ষ্টুডেণ্টখিনিয়ে বহুত প্ৰব্লেম ফেচ কৰি আছে সেইটো কাৰণে যাতে এটা সঠিক ডিচিশ্যন দি দিয়ে কেঞ্চেল কৰি দিব পাৰিলেতো কেঞ্চেল কৰি দিয়ক সেইটোৱে অনুৰোধ ধন্যবাদ।